সকলোকে নমস্কাৰ জনাইছো। মই যোৰহাট ভগামুখৰ ৰূপান্তৰ লগতে আছে মোৰ ককাইদেউ ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱ আৰু বৰ্তমান বাৰু জ্যোতিপ্ৰসাদ বৰঠাকুৰ কেমেৰাত অকণমান ব্যস্ত হৈ আছে। আচলতে বিৰাট ভাল লাগিছিলে। মই ভাবিয়ে আছিলোঁ আচলতে আমাৰ অমিত ছাৰৰ ওচৰলৈ কেতিয়ানো আহোঁ, কেতিয়ানো লগ পাম। আচলতে বহুতো কথাই পাতিবলগীয়াও আছে। আমি বহুতো এখেতৰ বিষয়ে আমি অকণমান ৰাইজকো জনাবলগীয়া আছে, নহয় জানো? সেই বিষয়ে বাৰু খন্তেক সময়ৰ পাছত মই এটি ভিডিঅ' পুনৰ প্ৰচাৰ কৰিম। ২৬ মে ২৬ বহাগ ২০২৬ চনৰ ২৬ বহাগ ১০ মে সেই ১০ মে দিনাখন অৰ্থাৎ পৰহিলৈ আমি যোৰহাট শনিবৰীয়া বজাৰৰ গৃহতে আমি ৰঙালী বিহু সন্মিলন ভাগ পাতিছোঁ। প্ৰশান্ত দাস ডাঙৰীয়াদেৱ, ৰাজীৱ খাটনীয়াৰ ডাঙৰীয়াদেৱ, জ্যোতিপ্ৰসাদ বৰঠাকুৰ, প্ৰশান্ত ৰাজখোৱাকে ধৰি সকলোৰে নামটো কোৱা আচলতে ছাৰ সম্ভৱ নহয়। গতিকে আমি ছাৰকো এখন নিমন্ত্ৰণ পত্ৰ দিবলৈ আহিছোঁ। ছাৰ এখন গ্ৰহণ কৰক। হয়, আমি যে বিহুলৈ আহিছোঁ এই ক্ষেত্ৰত নিমন্ত্ৰণ জনাবলৈ আহিছোঁ। কি কয় আপুনি? ভাল লাগিছে। হয়, তোমালোকৰ মোক পাই মোৰ বহুত ভাল লাগিছে। আৰু এইটো আমাৰ জাতীয় যিটো মানে আমাৰ সকলোৰে মানে ৰঙালী বিহু উদযাপন কৰিবলৈ লোৱা হৈছে ভগামুখত। গতিকে খুব ভাল পাইছোঁ মানে। হয়, ৰাজীৱ দা এষাৰ। হয়, সকলোকে শুভ সন্ধ্যা নমস্কাৰ জনাইছোঁ। যোৰহাট জিলা ভগামুখৰ মই ৰাজীৱ খাটনীয়া। আমি আহি এজন শিক্ষাগুৰুক পালোঁ, যিজন সঁচাকৈ কবি সাহিত্যিক হিচাপে আমি পৰিচিত, সকলোৱে জানে। তেখেতৰ নাম হৈছে শ্ৰীযুত অমিত শইকীয়াদেৱ। তেখেতক লগ পাই আমি ইমানেই আনন্দিত হৈছোঁ। আমি বহু দিনৰ পৰাই বিচাৰি আছিলোঁ ছাৰক লগ পোৱালৈ, ৰূপান্তৰ ৰাজখোৱাৰ মই। আজি হঠাৎ আমি ২০২৬ বৰ্ষৰ ১০ মে অহা দেওবাৰে যি বিহু সন্মিলন আমাৰ ভগামুখ বজাৰ গৃহত আয়োজন কৰিবলৈ লৈছোঁ, ছাৰক আমি নিমন্ত্ৰণ পত্ৰ দিছোঁ, নিমন্ত্ৰণ জনাইছোঁ ছাৰক। আমি ছাৰক পাই সঁচাকৈ সুখী হৈছোঁ, ভাল লাগিছে। ইয়াকে কৈ মই ধন্যবাদ। হয়, শেষতনো কি ক'ম, ছাৰৰ লগতে ছাৰৰ পৰিয়ালটিক আমি বিহুলৈ নিমন্ত্ৰণ জনাইছোঁ। ভাল লাগিব ছাৰ। আৰু এটা কথা আপোনালোকক কওঁ, আপোনালোকৰ মৰম লাগিব, আপোনালোকৰ চেনেহ লাগিব, আপোনালোকৰ আশীৰ্বাদ লাগিব। তেতিয়াহে আমি নতুন নতুন উদ্যমেৰে, নতুন নতুন সাহসেৰে, নতুন নতুন সুন্দৰ সুন্দৰ পৰিকল্পনাৰে আৰু ভাল সামাজিক ক্ষেত্ৰত আগবঢ়া আচলতে এনেকুৱাবিলাক ভিডিঅ' প্ৰচাৰ কৰি যাব পাৰিম, নহয় জানো ছাৰ? সকলো প্ৰতিভাবিলাক আমি। হয়, গতিকে শেষত আমাৰ অমিত শইকীয়া ছাৰ, ৰাজীৱ খাটনীয়া ডাঙৰীয়াদেৱ, পুনৰবাৰ কৈছোঁ দাদু বৰঠাকুৰ, জ্যোতিপ্ৰসাদ বৰঠাকুৰ বৰ ব্যস্ত আছে। মই ৰূপান্তৰে আপোনালোকৰ মাজৰ পৰা এই শুভ সন্ধিয়াৰ শুভক্ষণত আমি বিদায় মাগিছোঁ। ধন্যবাদ। ধন্যবাদ। ধন্যবাদ।